যেহেতু আমাৰ আগবেলাটো আমাৰ নাটকৰ ক্লাছ হ'ব আৰু পাছবেলাটো আমাৰ ৰিহাৰ্চেল হ'ব ন চিকাৰৰ গতিকে গোটেই একদম ভিডিঅ'টো ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম বহুত দিনৰ মূৰত এমাহ ডেৰমাহ মূৰত আকৌ আজি ক্লাছ কৰিব কৈছোঁ নাটকৰ গতিকে নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে জনাইছোঁ স্বাগতম মই হৈছে দিব্যশ্ৰী পৰা আপোনালোকে চাই আছে আছামৰ দিব্যশ্ৰী আপোনালোকে হয়তো জানি মই নাটকৰ ক্লাছ কৰোঁ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি গতিকে আজি বহুত দিন হ'লে এমাহ ডেৰমাহৰ নাটকৰ ক্লাছ কৰিবলৈ সময় পোৱা নাই যিহেতু আমি একাডেমিৰ ফালৰ পৰা বহুত কেইখন নাটক কৰিলোঁ 3খন নাটক কৰিলোঁ প্ৰথম গ'লোঁ কেৰেলা তাৰপৰা গ'লোঁ কলিকতা তাৰপৰা গ'লোঁ মাজুলী আকৌ এখন 4 তাৰিখে আছে আমাৰ যোৰহাটত গতিকে ইমান বেছি সময় পোৱা নাই ক্লাছ কৰিবৰ কাৰণে গতিকে আজি আকৌ বহুত দিনৰ মূৰত এমাহ ডেৰমাহ মূৰত আকৌ আজি ক্লাছ কৰিব কৈছোঁ নাটকৰ গতিকে নাটকৰ ক্লাছত কি কৰোঁ আৰু ৰিহাৰ্চেল কেনেকৈ হয় আৰু আমাৰ ক্লাছ কেনেকৈ কৰে সকলো আজি এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই দিব আৰু যদি ভিডিঅ' চাই ভাল লাগে এটা লাইক কৰি দিব এতিয়া বেছি দেৰি নকৰি পটাপট ওলাই যাব লাগিব আৰু ফাইনেলি আমি এতিয়া ঘৰৰ পৰা আহি আমাৰ নেতাৰ যিটো অফিচ আছে মানে য'ত আমাৰ ক্লাছ য'ত আমি পালোহি আৰু আমাৰ ল'ৰা ছোৱালীবোৰ আহিলে আৰু বাকী আমাৰ চিনাকি কৰি দিওঁ আমাৰ আজিলৈকে মোৰ ব্লগত ওলোৱা নাই ৰাজমণি দা আমাৰ যিহেতু কলিকতা যোৱা নাছিল তেখেতৰ কিবা সমস্যা আছিল হয় নেকি হৈছিলে যাব নোৱাৰিলে কলিকতা আকৌ আমি গৈ আছোঁ নকছাৰীত আমি আমাৰ নাটক আছে যিহেতু এখেতৰ ঘৰৰ ওচৰত আমি তাতে যাম এখেতৰ যাব আমাৰ লগত আৰু মোৰ ভিডিঅ'বোৰ এতিয়াও এখেতক দেখিলে পাব আৰু আমাৰ ইয়াতে হয় আমাৰ ক্লাছ ৰাজহুৱা পুথিভঁৰাল দেৰগাঁও সাহিত্যসভা ইয়াত হয় আৰু এইখনে আমাৰ কৈ থোৱা আছে বাকী ইয়াতে আমাৰ ক্লাছ হয় আপোনালোকক দেখাম এতিয়া আমাৰ ক'ত ক্লাছ হয় আৰু আজিৰ দিনটোত কি কৰোঁ ক্লাছত কি হয় সকলো দেখাবলৈ চেষ্টা কৰিম যিহেতু আমাৰ আগবেলাটো আমাৰ নাটকৰ ক্লাছ হ'ব আৰু পাছবেলাটো আমাৰ ৰিহাৰ্চেল হ'ব ন চিকাৰৰ গতিকে গোটেই একদম ভিডিঅ'টো ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত আমাৰ বাইকবোৰ ৰখা হয় এইফালে আমাৰ ইয়াতে ক্লাছবোৰ হয় এইটোৱে আমাৰ ৰুম হয় ইয়াতে আমাৰ ক্লাছবোৰ হয় বাকী আমাৰ ষ্টুডেণ্টসকল আপোনাক চিনাকি কৰি দিম এইফালে আমাৰ এয়া আমাৰ কি বুলি কয় ইনষ্টাগ্ৰামৰ কাৰণে ক্লিপ লৈ আছে এজন আমাৰ সুদৰ্শন এইফালে আমাৰ আছে প্ৰতীক্ষা এই কিন্তু ভিডিঅ'ত উলিয়ালে হাঁহি দিয়ে এইফালে আছে আমাৰ হিয়াংগী ফুকন এইফালে আছে আমাৰ শ্বাহিন আখতাৰ বাকী এইফালে আমাৰ চবকে আজি চিনাকি কৰি দিম এইফালে আছে আমাৰ নামটো কি আছিলে প্ৰজ্ঞান আছে এইফালে আমাৰ মইনা আছে এইফালে আছে আমাৰ লছপচি আৰু এইফালে আছে আমাৰ ফাংফুং ওলোৱা নাই এইফালে আছে আমাৰ অভিনৱ আৰু এজন চিনাকি কৰিলে ৰাজমণি দা গতিকে আজি ভিডিঅ'টো আপোনাক দেখাই থাকিম কি হয় গতিকে চাই দিব সেইটো আৰু ইয়াতে আমাৰ ক্লাছবোৰ হয় আজি এইফালে আমাৰ মেইন মানুহ দেখাওঁ আমাৰ মানে নেতাৰ মেইন মানুহ এইজন আমাৰ দেৱাশিছে চাফা চিকুণ কৰি আছে নাই নেতাৰ মেইন মানুহ নহয় বাৰু মোৰ নাম দেৱাশিষ চিনি পাইছে আমি আকৌ এতিয়া নাটক কৰি আহি পেলাই আকৌ এজ ইউজুৱেল আজি ছানডে ক্লাছটো কৰিবলৈ আহিছোঁ কিন্তু আকৌ এখন নাটক আছে চিকাৰ আপোনালোকেতো গম পাই চিকাৰ কথা সেইখন আকৌ আমি নকছাৰী যোৰহাটত কৰিমগৈ তো আপোনালোকে যোৰহাটবাসীয়ে চাবলৈ যাতে আহে ধন্যবাদ বাকী আৰু আমাৰ এয়া কাম চলি আছে কাম কৰা বাই কাম কৰি আছে বাকী এজনী আমাৰ কাম কৰি আছে একেবাৰে শেষত অসম আন্দোলনৰ সদস্য তালিকাৰ আছে তাতে মই লাচিত বৰফুকনৰ এতিয়া ৰিহাৰ্চেল চলি আছিলে আমি এতিয়া অকণমান ভোকৰ দেখি খাবলৈ অকণমান দি দিয়ক আমি জ্বলা খাব নোৱাৰিম বেছি গৰম হৈ যাব বেছি গৰম হৈ গ'লেও আৰু নাটকৰ ক্লাছ কৰি ৰিহাৰ্চেল কৰি ধুনীয়াকৈ ঘৰৰ পৰাই অলপ ফ্ৰেছ হৈ অকণ ওলাই আহিলোঁ গতিকে ইমান বেছি ক্লিপ আপোনাক দেখাব নোৱাৰিলোঁ যিহেতু নাটকৰ ৰিহাৰ্চেল অলপ বেছিকৈ ব্যস্ত হৈ গ'লোঁ যিহেতু আৰু 4 তাৰিখে আমাৰ নাটক আছে আপোনালোক সকলো আহিব যোৰহাটত আমাৰ নাটক আছে গতিকে আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব গতিকে আজি ভিডিঅ'টো ইমানেই বাই বাই